Hi everyone, good morning. স্বাগতম জনাইছো পুনৰ অন্য ভিডিঅ'লৈ। আশা ৰাখিছো সকলো ভালে আছে আৰু আজি হ'ল 5 মে আৰু এতিয়া 8টা বাজি গ'ল মানে 8:30 হ'ব হৈছে আৰু ভাবিলো আজি ভিডিঅ'টো এতিয়াৰ পৰা এনেদৰে আৰম্ভ কৰোঁ আৰু চেষ্টা কৰিম দিনটো কি কৰোঁ দেখাই যাবলৈ আৰু এতিয়া মই গা পা ধুই আজৰি হৈ আহিলোঁ মানে যি কাম থাকে চব কৰি আজৰি হৈ আহিলোঁ আৰু এতিয়া চাহকাপ খাই লওঁ বুলি ভাবিছোঁ আৰু মানুহজনে অফিচ যাব তেওঁ ভাত পানী খালে আৰু এতিয়া মই চাহকাপ খাই লওঁ আৰু ইমান দবাপিটা বৰষুণ দিছে নহয় আপোনালোকৰ ফালে দিছেনে বাৰু আমাৰ ইয়াত মই কাপোৰ মেলিবলৈ গ'লোঁ তাৰপিছত মানে কাপোৰখিনি মেলিলোঁ তাৰপিছত মানে এটুপ দুটুপকৈ দিলে তাৰপিছত ভাবিলোঁ কাপোৰ নেমেলোঁ তাৰপিছত মানে ভালে কৰিলোঁ কাপোৰখিনি নেমেলিলোঁ ইমান মানে ধমধমকৈ বৰষুণ দি দিলে নহয় আৰু ঠিক আছে তেন্তে আজি ভিডিঅ'টো এনেদৰে আৰম্ভ কৰোঁ আৰু এতিয়া মই চাহকাপ খাই লওঁ তাৰপিছত লগ পাই আছোঁ চাহকাপ বিস্কুট আৰু চানাৰ লগত কৈ দিয়া তুমি কোন হয় আমাৰ বা ছোৱালী হয় নে তো দাঁতকেইটা দেখাই দিয়া এবাৰ দেখাই দিয়া দেখিলে তাতে আমাৰ ফুচুগুটি হাই কৈ দিয়া হাই ইন্দ হাই আৰু এইকেইটা একদম উৎপাত কৰাত বিজি হয় নে এইফালে আমাৰ খানা হৈ গ'ল এইফালে মাংস চব্জি উতলি আছে মাংস ইয়াত ৰঙালাও আলু এইফালে দালি আৰু ইয়াতে ভেন্দি দিয়া আছে এইফালে বেঙেনা ফ্ৰাই দাংবডি ভাজি এইফালে মাছ 4 পিচ ফ্ৰাই চবৰ কাৰণে নহয় যিহেতু মাংস বনোৱা হৈছে সেইকাৰণে খাবলৈ কেনেকুৱা টেষ্টি কৈ দিয়া টেষ্টি ভাত পানী খাই আহিলোঁ আৰু এতিয়া যাওঁ অলপ টাউনলৈ ওলাই যাওঁ কাম এটা মানে বস্তু কেইটামান কিনিবলগীয়া আছে আৰু এতিয়া ওলাই লওঁ তাৰপিছত লগ পাই আছোঁ ওলাই মেলি হৈ গ'ল আৰু এতিয়া যাওঁ আৰু বৌ যাব আৰু ভনীমা যাব আৰু মই যাম আৰু বতৰটো ইমান বেয়া কৰিছে আৰু যিহেতু 2টা বজাৰ আগে বন্ধ সেইকাৰণে ভাবিছোঁ পটককৈ গৈ আহোঁ আৰু মাস্ক মষ্ট ইম্পৰ্টেণ্ট তেনে যাওঁ আৰু কি কিনিম আপোনালোকক তাত হ'লেও দেখাম নাপায় ঘৰত হ'লেও আহি দেখাম তেন্তে ব'লক এতিয়া প্ৰায় 4টা বাজিব হ'ল আৰু এতিয়া কি কৰিম একো কাম নাই এতিয়া এনেই বহি আছোঁ আৰু বাহঁত আহিছিলে বাহঁত গ'ল আৰু আমি আহি পোৱা টাইম হ'ল অথনি আহিলোঁ মানে 2টা বজাৰ আগে আহিলোঁ অলপ টাইম হ'ল ফ্ৰেছ হৈ আজৰি হৈ এতিয়া বহি আছোঁ আৰু চাহ তাহো খালোঁ আৰু মানুহজন অফিচৰ পৰা আহিলে যিহেতু 2টা বজাৰ পিছত চব বন্ধ সেইকাৰণে পাছফালৰ পৰা লেতেৰা কৰি থৈ দিছে শুই মেলি পাছফালটো ইগন'ৰ কৰিব আৰু বজাৰলৈ গৈছিলোঁ বুলি যে কৈছিলোঁ বিশেষ একো অনা নাই মানে কি আনিছোঁ তাকে আপোনালোকক দেখাই আছোঁ এইটো এটা নাইটি এইটো কালাৰ এটা আৰু এইফালে এইটো এটা কালাৰ সেই দুটা নাইটি আৰু এইটো মই এতিয়া পিন্ধি থকা এই ৰেড কালাৰটো আৰু এটা টোটেল 3টা ল'লোঁ আৰু মই এইটো নতুন নাইটি লগাই ল'লোঁ গা পা ধুই আৰু আমাক নাইটি পূৰা দৰকাৰ হয় মানে যিহেতু আমি ইমান মেখেলা চাদৰ নিপিন্ধোঁ মেখেলা চাদৰ অকল সকামে নিকামে পিন্ধা হয় আৰু সেইকাৰণে পূৰা দৰকাৰ হয় নাইটি আৰু সেইকাৰণে এতিয়া যিহেতু গৰম দিন পালেহি আৰু গৰম দিনত নাইটি বহুত লাগে সেইকাৰণে লৈ আনিলোঁ আৰু এতিয়া যিহেতু বিশেষ একো কাম নাই সেইকাৰণে ঠিক আছে তেন্তে অলপ পিছত মই লগ পাই আছোঁ হাই এভৰিৱান এতিয়া 7টা বাজিব হ'ল আৰু এতিয়া মই আগফালে বহি আছোঁ এতিয়া একো কাম নাই এনেই বহি আছোঁ আৰু পাকঘৰত ভাত বনাইছে আৰু লাহে দিয়ে 7টা বাজিলে যে আৰু পোৱালীকেইটাই পঢ়াত বিজি একদম পঢ়ি আছে সিহঁতে আৰু এতিয়া মই পাকঘৰলৈ যাম আৰু অথনি শুম বুলি ভাবিছিলোঁ আৰু হোৱা নহ'ল বৌ এজনী ঘৰলৈ গ'লোঁ আৰু বৌয়ে মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পৰা নাই সেইকাৰণে বৌক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাই দিলোঁ মানে আৰু চাহ তাহো খাই আহিলোঁ অলপ টাইম হ'ল অহা আৰু ফুৰিও আহিলোঁ যিহেতু ভিতৰতে সোমাই থকা হয় সেইকাৰণে আৰু এতিয়া যাম
চকুটো কিবাহে কামুৰিলে এইটো কেনেকুৱা জমনি হৈছে দেখিবলৈ আৰু এতিয়া কিবা এটা খাব লৈছোঁ কি খাব লৈছোঁ দেখাই আছোঁ বেক কেমেৰা কৰি এইফালে চাইমদ আৰু এইফালে আছে এইটো শ'ল মাছৰ মাথা আৰু এইফালে পেটু ভাজি পেটু মান ঠেং চেং আছে আৰু এইফালে চাটনি আৰু এইফালে জলকীয়া মাংসৰ পেটু কোনে কোনে খাই ভাল পায় জনাবচোন কমেণ্টত আমাৰ ঘৰত মাংস মাৰিলে পেটু চলে আৰু পেটুটো খাই মানে পেটু খাইহে মাংসতকৈ মানে পেটু খাইহে বেছি টেষ্টি লাগে আৰু আমাৰ মাজে মাজে চাইমদ ওলায় যেটো আমি মিচিং হয় সেইকাৰণে মাজে মাজে চাইমদটো ওলাই থাকে আৰু মোৰ চকুটো মানে একদম লাগিছে আৰু এতিয়া খাই লওঁ এইটো আমাৰ ফুচুগুটি আমি ভাত খাই আহিলোঁ ন এতিয়া আৰু ফুচুগুটি এখন কি চশমা এইটো পিষ্টলে নাই পুৰা হিচকি আহিছে পেঞ্চিল আৰু পুৰা হিচকি আহি আছে একদম হিকটি আহিছে আৰু এই ভাত খাই আহিলে আৰু ইয়াৰ মাকে ভাত খাই আছে এতিয়া আৰু এতিয়া আমি শুম ন বাবা হিৰো হাই কৈ দিয়া হাই গাইজ আৰু এতিয়া আমি শুম আৰু আজি ভিডিঅ'টো সামৰণি মাৰোঁ বুলি ভাবিছোঁ আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চলে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰি জনাব যে ভিডিঅ'টো কেনেকুৱা লাগিলে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে বাই বাই গুড নাইট পুনৰ লগ পাম অন্য এক ভিডিঅ'ত